তই মোক বাকী দি তই কেলে চাহ খাব লাগে তই ডাইৰেক্ট নকৰি কেলে মই চাহ কম খাওঁ তই মোক কিবা আবচোন কেলা খানা চাবলৈ আহিছে আজি আমাৰ বাকী চাব কেনেকুৱা কি পায় চাই পেলাই জনাব নিশ্চয় এইফালে বিশেষকৈ পাঠশালা নামনি অসমত ভাওনাবোৰ ইমান জনপ্ৰিয় নহয় আৰু আমি ভাবিছোঁ যে ইয়াৰ পৰা লাহে লাহে আজি পাঠশালাৰ পৰা গীতা সত্ৰৰ পৰা অসমীয়া মহাপুৰুষে যিটো ভাওনা সংস্কৃতি সেই ভাওনা সংস্কৃতিটো মানে এক মাত্ৰা। হেল্ল' বন্ধুসকল, আজি এটা নতুন ব্লগ বনাইছোঁ। যিহেতু আহি আছোঁ আমি বজালি পাঠশালাত ভাওনা কৰিবলৈ আহিছোঁ। এয়া বজালি পাইছোঁহি, গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুদিন ব্লগ দিয়া নাই, আপোনালোকে চাব ভিডিঅ'টো। ব'লক ভিতৰৰ ফালে গৈ থাকোঁ। এই বজালি সত্ৰ পাইছোঁহি আহি পালোহি বৰপেটা গীতা সত্ৰ। ইয়াত ফুল আয়োজন হৈ আছে, অধিৱেশন হৈ আছে, ভাওনা কৰিব আহিছোঁ। তাক পানী তুলিবলৈ ওলাইছে বোলে আছে গীতা সত্ৰ। ইয়াৰ নীতি নিয়ম অনুসৰি পানী তুলিবলৈ ওলাইছে সকলো ৰাইজ। গীতা সত্ৰত আহিছোঁ আমি ভাওনা কৰিবলৈ। বাকী দেখুৱাম কি হয়। গীতা সত্ৰ প্ৰথমবাৰ আহিছোঁ, গতিকে চাই থাকক আপোনালোকে। কাষতে সত্ৰখন আছে, সিফালে আছে মঞ্চ, ইপিনে পানী তুলিবলৈ ওলাইছে ৰাইজ। বাকী চাই থাকক, ভিডিঅ'টো দেখুৱাই থাকিম। মোৰ বাওঁহাতে আছে এখন সত্ৰ। এয়া সত্ৰ, গীতা সত্ৰ। বাকী সত্ৰ এয়া সত্ৰ, গীতা সত্ৰ, বৰপেটা বজালি। বাকী চাওক, সম্পূৰ্ণ সত্ৰখনৰ মানে ভিতৰলৈ যাব নোৱাৰোঁ বিশেষকৈ, যিহেতু আহি পাইছোঁহি। বহুতো নীতি নিয়মৰ কথা আছে, এওঁলোকৰ নীতি নিয়ম বিশেষকৈ নাজানো, তথাপিতো দেখুৱাবলৈ চেষ্টা কৰিম সকলোখিনি। সম্পূৰ্ণ ৰাইজ আহিছে, চাকি চুকা জ্বলাইছে, বন্তি জ্বলাইছে। বাকী আপোনালোকে চাই থাকিব। সত্ৰ সম্পূৰ্ণ ইমান ধুনীয়াকৈ বাহিৰৰ ৱালৰ ফালে একেবাৰে সম্পূৰ্ণ শ্ৰীকৃষ্ণ মূৰ্তিকে আদি কৰি সম্পূৰ্ণ এয়া দেখিছে বাল্যকালৰ যিসকল ভগৱান শ্ৰীকৃষ্ণই যিখিনি লীলা কৰিছিলে, লীলাৰ সকলোখিনি মূৰ্তি ইয়াত ধুনীয়াকৈ অংকিত কৰি থৈছে। আৰু লগতে ভিতৰৰ ফালে যাবলৈ বিশেষকৈ অসুবিধা, যিহেতু সেইবাবে নোৱাৰিম। গতিকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। ভাল লাগিলে আপোনালোকে কমেণ্ট কৰি। এইপিনে এটা কাষতে মঞ্চ আছে, এই মঞ্চতে আজি অনুষ্ঠান হ'ব। এতিয়া দিনত কিবা কিবি অনুষ্ঠান হৈ আছে, বাকী দেখাম আপোনালোকক। সন্ধিয়ালৈ আমাৰ ভাওনা আছে। এইফালে বহাঘৰ, এইফালে সম্পূৰ্ণ এয়া বহাঘৰ, কাষতে সত্ৰ। আৰু সত্ৰ বেক চাইডে মানে পিছফাললৈ আপোনাৰ খোৱা ঘৰবিলাক আছে, ৰান্ধনীশালবিলাক। পাৰিলে তাৰো দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে আছে ৰান্ধনী ঘৰ, সম্পূৰ্ণ দেখাই আছোঁ। এইপিনে খোৱা বোৱাৰ ব্যৱস্থা কৰি দিছে অতিথিসকলক, বিশেষকৈ আমাৰ সকলোকে। এইপিনে ৰাইজ খোৱাত ব্যস্ত। এইফালে আছে সত্ৰৰ ৰান্ধনীশাল। ৰান্ধনীশালত সম্পূৰ্ণ আজি যিসকল ভকত বৈষ্ণৱ আহিব তেওঁলোকৰ বাবে সম্পূৰ্ণ ৰান্ধনীশালত আহাৰ যোগান ধৰি আছে, সম্পূৰ্ণ বনাই আছে। এইপিনে গোটেইসকল ইমান দীঘল লানি পাতি কেৰাহীবিলাক লাগি আছে, কি বনাইছে নাজানো। বিশেষকৈ যিহেতু সত্ৰ, তাতে ইয়াত নিৰামিষে ভোজন হ'ব। বাকী চাই থাকক ভিডিঅ'টো। সেইফালে বাহিৰৰ ফালে এটা কাষত আছে আপোনালোকৰ বোলক দেখুৱাই আছোঁ। সকলোৱে চব্জি কটাত ব্যস্ত, বোলক দেখাই আছোঁ। এয়া সকলোৱে চব্জি কাটি আছে। আৰু যিহেতু প্ৰথমবাৰৰ বাবে আহিছোঁ গীতা সত্ৰ বজালি, আহিছোঁ ভাওনা কৰিম বুলি। বাকী দেখুৱাই থাকিম কি পাৰোঁ। ডেইলি মেকআপ চেকআপ কৰি আজৰি হ'লোঁ। বাকী কেনেকুৱা লাগিছে জনাব। কৰিম ভাওনা প্ৰথমবাৰৰ বাবে বজালিত আহিছোঁ। বাকী বহুত ৰাইজ আহিছে আৰু বহু কেইজন ব্যক্তি আহিছে, দেখুৱাম আপোনালোকক। চাই থাকক ভিডিঅ'টো। এইফালে মুকুন্দ, আমাৰ মাত্ৰ
হৈছে ফালে আহিলোঁ আৰু ইয়াতে ভাওনা চাবলৈ আহিছে আজি আমাৰ বাকী চাব কেনেকুৱা কি পায় চাই পেলাই জনাব। নমস্কাৰ, ওলাইছোঁ আৰু এই আমাৰ নাৰায়ণ আহি পাইছে। তেওঁক আহিবলৈ মনা কৰিছিলোঁ, আলু খেতি কৰিবলৈ গৈছিলোঁ, কেলৈ আহিলে মই বুজি পোৱা নাই আমাৰ লগত। বাৰু ঠিকে আছে, ভাওনা অকণমান দেৰি আগত ওলাব, আৰম্ভ কি হয় দেখা যাব। মাতৰো অৱস্থা বৰ ভাল নহয়, ঠাণ্ডাও পৰিছে ন। বুবুল্লাই পেটৰ শব্দ শুনো। বুবুল্লা পেট এইটো সত্ৰত আহি খাই খাই পুৰা শকত হৈ গৈছে দেই। এটা পেট সোমাই আছে। আপোনালোকক যদি কেতিয়াবা নেগেৰা যদি ভেড়ালো লাগে এই অধমে এইটো হাই হয়। আমাৰ ভাওনা উপভোগ কৰিলে আমাৰ কালি কেনেকুৱা পালে ভাওনাটো চাই আমাৰ? কালি ভাল লাগিলে, খুব ধুনীয়া বিপ্লৱ দামোদৰ আখ্যান আগতো চাইছোঁ, ভাল লাগিল। আৰু তেওঁলোকৰ অভিনয়, গোটেই কেইজনৰ অভিনয় খুব সুন্দৰ হৈছে, খুব ধুনীয়া হৈছে। আৰু ইফালে বিশেষকৈ পাঠশালা, নামনি অসমত ভাওনাটো ইমান জনপ্ৰিয় নহয়। আৰু আমি ভাবিছোঁ যে ইয়াৰ পৰা লাহে লাহে আজি পাঠশালাৰ পৰা, গীতা সত্ৰৰ পৰা অসমীয়া মহাপুৰুষে যিটো ভাওনা সংস্কৃতি, সেই ভাওনা সংস্কৃতিটো মানে এক মাত্ৰা লাভ কৰিব নামনি অসমত। এইটো যিহেতু ইফালে ইমান প্ৰচাৰ প্ৰসাৰ নহয় নাই ভাওনাৰ। কালি যথেষ্ট আহ্লাদিত হৈছে যিসকলে উপভোগ কৰিছে। আজি ভাবিছোঁ যথেষ্ট মানুহ আৰু হ'ব তাতোতকৈ, গতিকে সেই ধৰণৰ কথা এটা হৈছে। আমি খুব ভাল পাইছোঁ, ভাল হৈছে। আজিও আছে, আজিও কৰিম আমি। এইপিনে আমাৰ বাইদেউ এগৰাকী আছে। বহুত ভাল লাগিছে। নামনি অসমত মানে কি হৈছে যদিও নাজানো, গুৱাহাটীত হৈছে বুলি শুনিছোঁ, কিন্তু ইয়াতে মানে কি কালি দেখি বহুত ভাল লাগিছে। মানুহ অলপ কম হৈছে, হ'লেও মানে কি যিখিনি চাইছে বহুত ভাল পাইছে, আৰু আগন্তুক আৰু হ'ব বুলি আশা ৰাখিছোঁ। আছে নমস্কাৰ। আমি যোৱাকালি যিখন বিপ্লৱ দামোদৰ চালোঁ ভাওনাখন, অতিকে আনন্দিত হৈছোঁ। ইমান ভাল লাগিল যে ভাওনা চাইছিলোঁ সৰুতে, আমি ইয়াত দেখা নাপাওঁ, কাৰণ আমি যিহেতু নামনি অসমত ভাওনা সাধাৰণতে নহয়ে, গতিকে আমি দেখা নাপাওঁ। কিন্তু যোৱাকালি চাই পেলাই ইমান আপ্লুত হৈছোঁ যে মনটো ইমান ভাল লাগিলে যে আকৌ আৰু যে চাই থাকিম এনেকুৱা লাগিছে যে আজি আকৌ এখন আছে, সেইখনো আমি চাম। যোৱাকালি অকণমান দেৰি হ'ল আৰম্ভ হওঁতে, আমি আশা কৰিছোঁ আজি আমি সন্ধিয়া সোনকালে আৰম্ভ কৰিম, আৰু যিমান সোনকালে আৰম্ভ কৰিলে মানুহখিনি সকলোৱে চাব পাৰিব আৰু ৰাইজে চাই পেলাই খুব আনন্দিত হ'ব। কাৰণ এনেকুৱা ধৰণৰ ভাওনা আমাৰ এই অঞ্চলত ৰাইজে আগতে দেখা নাই। মই আশা কৰোঁ যে আজি সকলো ৰাইজ আহিব ইয়াত, আহি পেলাই সকলোৱে চাব। আমি আশা কৰিছোঁ যোৱাকালিতকৈও আজি আৰু বেছি আনন্দিত হ'ম বুলি আশা কৰিছোঁ। ধন্যবাদ। ভাল লাগিলে। গীতা সত্ৰত আহিলোঁ, আজি ৰুক্মিণী হৰণ ভাওনা আছে। বাকী আমাৰ ইয়াত টিম সকলো গোটেইখিনি আছোঁ। বাকী আজি আছে ৰুক্মিণী হৰণ, যোৱাকালি কৰিলোঁ বিপ্লৱ দামোদৰ আখ্যান, দন্তভক্ত মুক্তিলাভ। আমাৰ এইপিনে ভাল হৈছে, বহুত ধুনীয়া আমাৰ ইয়াত সুন্দৰ। কালি বৰ ধুনীয়া ভাওনা হ'ল। ভাওনাখন কৰি ভাল লাগিলে। মানুহৰ যিখিনি আদৰ আশ্বাস, বিশেষকৈ খানাটো বহুত ভাল।
বহুত ভাল। আৰু এগৰাকী ভণ্টি আছে, ভণ্টিগৰাকীয়ে যোৱাকালি কৃষ্ণ নাচিছিলে বোলে, কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰিছিলে, আজি আকৌ আহিছে। কেনেকুৱা লাগিলে? কালি ভাওনা চালা নাই? কেনেকুৱা লাগিলে? ভাল লাগিছে। ভণ্টি বোলে খুব ধুনীয়া পাইছে বোলে ভাওনা চাই, আজিও চাব। বাকী আৰু ভিডিঅ' দেখুৱাই থাকিম, ভাওনা ভিডিঅ' দিম মাজে মাজে, চাই থাকিব ভিডিঅ'টো কণ্টিনিউ কৰি। তোমাৰ শৃংখলাবদ্ধ নেপাওঁ। তোমাৰ ভালৰ কাৰণে মই তোমাক চাহ অকমান আগবঢ়াইছিলো। তই মোক বাগি দি তই কেলে চাহ খাব লাগে? তই ডাইৰেক্ট নকৰি কেলে মই চাহ অকণ খাওঁ? মোৰ কাৰণে চবৰে কাৰণ। তই মোক কিবা আবচোন কেলা মই চবৰে কাৰণে দিছো। ঘুগুনি খোৱা এখন কেলা 4-5 খোৱা হ'ব নেকি? আজি পাতিব লৈছো দেই।